হেল্ল' এভৰিৱান, টিফিন ছিৰিজৰ 6 নম্বৰ এপিছ'ডটো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। ঘৰতে থকা সামগ্ৰী দি কম টাইমতে কেনেকৈ টিফিন বনাব পাৰি মই তাকে দেখুৱাওঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাব। টিফিনত বনাম পোহা। ইজিকৈ মই কেনেকৈ পোহা বনাওঁ তো আপোনালোকক তাকে দেখুৱাম। প্ৰথমতে বাদামখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। মই ঘিউত ভাজিছোঁ। আপোনালোকে যদি তেলত ভাজিব বিচাৰে তেন্তে তেলতো ভাজিব পাৰে। ইয়াতে অকণমান ঘিউ দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ। তাতে গোটা জিৰা, সৰিয়হ আৰু জলকীয়া, পিঁয়াজ সকলোখিনি দি পেলাই ভাজি লৈছোঁ। কেঁচা ভাৱটো যোৱালৈকে পিঁয়াজটো ভাজি তাতে দেখিছেনে আলুখিনি দি দিছোঁ। আলুখিনি মই এইটো চাইজত কাটিছোঁ। তাতে সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ, হালধি দিছোঁ আৰু অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ। আটাইখিনি ভালকৈ এতিয়া ভাজি ল'ম। ভাজি হোৱাৰ পিছত মই তাতে এটা বিলাহী দি দিছোঁ। বিলাহীটো ভালকৈ গলি যোৱালৈকে ভাজি ল'ম। ভজাৰ পিছত মই তিয়াই থোৱা পোহাখিনি ইয়াত দি দিছোঁ। দি পেলাই ধুনীয়াকৈ এতিয়া লৰাই আটাইখিনি মিলাই লৈছোঁ। বেছি টাইম ভাজিব নালাগে। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান চেনি দিছোঁ। চেনিটো টেষ্টটো বেলেঞ্চ কৰিবৰ কাৰণে। এতিয়া ভাজি লোৱা ৰঙা বাদামখিনি ওপৰতে দি দিছোঁ। এতিয়া আটাইখিনি ধুনীয়াকৈ মিলাই পেলাই এতিয়া আমাৰ খাবৰ কাৰণে পোহা ৰেডি। তাৰ ওপৰতে মই অকণমান কুটি লোৱা পিঁয়াজ ওপৰতে ছটিয়াই পেলাই ভালকৈ মিলাই লৈছোঁ। আপোনালোকেও ট্ৰাই কৰিব। আৰু কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঘৰতে থকা কিছুমান সামগ্ৰী দি আমি পোহা বনালোঁ। আপোনালোকে যদি টিফিনত নিদিয়ে তেন্তে ঘৰত এবাৰ বনাই খাই চাব আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।